শ্ৰদ্ধাৰ ৰাইজ, ভূমি নথিৰ উন্নীতকৰণ আৰু ভূমি সংক্ৰান্তীয় সেৱাসমূহ সহজলভ্য কৰাৰ বাবে বিগত বৰ্ষ 2 অক্টোবৰত আমি মিছন বসুন্ধৰাৰ শুভাৰম্ভ কৰিছিলোঁ। আঁচনিখনৰ প্ৰথম পৰ্যায়ত ৰাইজৰ প্ৰায় 8 লাখ আবেদন আমি লাভ কৰিছিলোঁ আৰু নিৰ্ধাৰিত সময়সীমা 10 মে'ৰ ভিতৰত আমি সকলো আবেদন নিষ্পত্তি কৰিবলৈ সক্ষম হৈছিলোঁ। আপোনালোকৰ অকুণ্ঠ সহযোগিতা আৰু আস্থাৰ বাবেই এয়া সম্ভৱ হৈ উঠিছিল। ইয়াৰ বাবে মই আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ। মিছন বসুন্ধৰা প্ৰথম পৰ্যায়ৰ সামৰণিৰ পিছতো আপোনালোকে যাতে অবিৰতভাৱে এই মিছন বসুন্ধৰা প্ৰথম পৰ্যায়ৰ সেৱাসমূহ লাভ কৰিব পাৰে, সেইবাবে যোৱা 11 মে'ৰ পৰা 10টা বসুন্ধৰা সেৱা আছাম ৰাইট টু পাব্লিক ছাৰ্ভিচ পৰ্টেল বা RTPS পৰ্টেলৰ জৰিয়তে উপলব্ধ কৰোৱা হৈছে। অৰ্থাৎ মিছন বসুন্ধৰা প্ৰথম পৰ্যায় সামৰণি পৰাৰ পিছতো এই বসুন্ধৰা পৰ্টেলৰ সেৱাসমূহ বা বসুন্ধৰা মিছনৰ সেৱাসমূহ আপোনালোকে ৰেগুলাৰ সেৱা হিচাপে পাই থাকিব। অৰ্থাৎ RTPS পৰ্টেলত আবেদন কৰিলে আমাৰ বিষয়াসকলে আপোনালোকৰ আবেদন নিষ্পত্তি কৰিব। কোন কোন সেৱাৰ বাবে আপোনালোকে পৰ্টেলত আবেদন কৰিব? উত্তৰাধিকাৰী সূত্ৰে অথবা পঞ্জীয়নকৃত নামজাৰি, তাৰমানে নামজাৰিৰ যিকোনো আবেদন আপোনালোকে এই পৰ্টেলত দিব পাৰিব। বিবাদহীন বাটোৱাৰা, আমি ঘৰৰ মাটি, কোনো আমাৰ মাজত বিবাদ নাই, আমি বাটোৱাৰা কৰিব খোজো। আমাৰ একচনীয়া মাটি আছে, আমাক মেডিকৰণ লাগে। কৃষি মাটি চৰকাৰী নিৰ্দেশ অনুসৰি অকৃষি ভূমিলৈ শ্ৰেণী পৰিৱৰ্তন, ভূমি নথিৰ দখলবিহীন পট্টাদাৰৰ নামকৰ্তন, আবণ্টিত ভূমিৰ মেডিকৰণ, পট্টাদাৰৰ নাম সংশোধনী, মাটি কালিৰ সংশোধনী আৰু ভূমি নথিত পট্টাদাৰৰ মোবাইল নম্বৰ অন্তৰ্ভুক্তিকৰণ। এই গোটেইকেইটা সেৱা আপোনালোকে এতিয়া নিয়মিতভাৱে পাই থাকিব। তাৰ বাবে মিছন বসুন্ধৰাৰ প্ৰয়োজন নাই। আমি মিছন বসুন্ধৰা 2 আন কিছুমান সেৱাৰে সৈতে লৈ আহিম। মিছন বসুন্ধৰা পোৱা সকলো সেৱা এতিয়া আপোনালোকে RTPS পৰ্টেল ৰাইট টু পাব্লিক ছাৰ্ভিচ পৰ্টেলত গৈ আবেদন কৰিব পাৰিব। অৰ্থাৎ মিছন বসুন্ধৰা প্ৰথমৰ শেষৰ পিছতো মিছন বসুন্ধৰা অবিৰতভাৱে চলি আছে, চলি থাকিব। আপোনালোকৰ আবেদনসমূহ যাতে খুব সোনকালে নিষ্পত্তি হয়, তাক মই ব্যক্তিগতভাৱে চোৱা চিতা কৰিম। আমাৰ বিষয়াসকলেও চোৱা চিতা কৰিব। আহক আমি সকলোৱে মিছন বসুন্ধৰা লাভ কৰা সেৱাসমূহ নিয়মিতভাৱে পাই থাকিবৰ কাৰণে rtps.assam.gov.in ত আবেদন কৰোঁ। পুনৰবাৰ rtps.assam.gov.in ত আবেদন কৰোঁ। তাৰ বাবে আপোনালোকে নিজৰ মোবাইল ফোন, ব্যক্তিগত কম্পিউটাৰ বা নিকটৱৰ্তী পাব্লিক ফেচিলিটেশ্যন চেণ্টাৰলৈকে গৈও আবেদনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰিব। জনসাধাৰণৰ যিবোৰ ভূমি সেৱা অতি গুৰুত্বপূৰ্ণ, এতিয়া সেই সেৱাসমূহ ডিজিটেল ৰূপত সহজলভ্যভাৱে যাতে লাভ কৰিব পাৰে, তাৰ বাবে আমি বিনম্ৰ প্ৰয়াস কৰিছোঁ। আপোনালোকৰ সহযোগিতা কামনা কৰিলোঁ। মিছন বসুন্ধৰা প্ৰত্যেকটো সেৱা RTPS পৰ্টেলৰ জৰিয়তে অবিৰতভাৱে লাভ কৰিব পাৰে। ধন্যবাদ।